नाम क्या है तेरा? कमलेश। হাও কোনে এইটো কমলেশ যেন লগা নাইচোন এইটো মোৰ লগ হয় ইয়াৰো অৱস্থা কমলেশৰ নিচিনাই হ'ব ওলাইছিল কিয়া ইয়াৰ পিছত ষ্টৰী এটা আছে কি ষ্টৰী ষ্টৰীটো মই নকওঁ নেকি আমি নিজে ভিডিঅ'ত চাই লওঁ আহক ই হ'ল কমলেশ ইয়াৰ নাম কমলেশ নহয় ইয়াৰ নাম কমল হে কমলেশৰ ভিডিঅ'টো চোৱাৰ পিছত ই নিজকে কমলেশ বুলি মাতিব দিয়ে চবকে সেইকাৰণে ইয়াক কমলেশ বুলি ক'লো আকৌ আৰু ই হ'ল ভিন্দি দাদা ই আকৌ কথাবোৰ নৰ্মেলি কোৱাতকৈ ৱৰ্ডছ প্লেতে বেছি কথা কয় বুজি নাপালে নেকি আহক ভিডিঅ'টো চালে বুজি পাব চাওঁ আহক আহিলি তোক কৈছো আহিলি ভিডিঅ'টো ধৰিছে নেকি তোক মাত চাত নেদা যে সাপে কামৰা কুকুৰটোৱে লুজ দিলিছিলো ন কি হৈছে নকোৱা কিয়া জীৱনটোত বহুত দুখ ৰে ভাই কি কম আৰু তোক কি কবি মানে মই পিকে ফিল্ম আমিৰ খান নহয়তো যে হাত খান দল্লি চব কথা গম পাম তই মুখেদি ক'ব লাগব ক শুন ভাই লাইফত কি বুলি জীয়াই থাকো এতিয়া জীয়াই থাকিব একেবাৰে মন নাই ছুচাইডে কৰি ল'ম নেকি শুন পগলাই যে কৈ ফুৰে উল্টা পুল্টা কথা এইবোৰ কৈ পেলাই গৰম কৰিব ধৰিছে মোৰ মাথা আৰে কথাটো নকোৱা তা কি হৈছে কিনো কম মই দোস্ত তাই মোক এৰি তই কোন তাই হিমাক্ষী ভাই হিমাক্ষীৰ নামটো শুনিলি এতিয়া কিবা মোৰ বুকুৰ উশাহটো বন্ধ হৈ আহিব ধৰে হয় কোননো আছিল তাৰ বাহিৰে শুন কৰোণা আহি পেলাই মানুহক দিলে যিমান কষ্ট ব্ৰেকআপ হ'লে হয় মনটো নষ্ট মই জানো কিন্তু কাৰণটো কি কিহৰ কাৰণে তাইটো ব্ৰেকআপ দিয়ে কাৰণটোতো ময়ো গম নাপাওঁ কিন্তু যাওঁতে যাওঁতে বম ইনচাল্ট মাৰি থৈ গৈছে কি ইনচাল্ট মাৰি তো কচোন কি কমনো আৰু এইটো দেখাই দিওঁ এইফালে চা শুনা না কৈ যোৱা মোবাইলটো থোৱাচোন মোৰ ফালে চোৱা ইম্পৰ্টেণ্ট কথা আছে এই পাগলি কাণেৰে শুনিম মোবাইলটো ধৰি আকৌ কি কৰিম চকুৰে ধৰি নাশুনিম কৈ যোৱা তে শুনা তোমাৰ লগত আৰু মোৰ থাকিবলৈ মন নাই ব্ৰেকআপ কৰিবলৈ ওলাইছোঁ শুনিছা কি কিহৰ কাৰণে ব্ৰেকআপ কৰিব ওলাইছ কাৰণ নাই মানে তোমাৰ লগত আজিকালি ভাল নলগা হৈছে বৰ লাগে সেইকাৰণে ভাবিলোঁ ৰিলেশ্যনশ্বিপতেই নাথাকোঁ নেকি কি মানে বৰ হৈ গৈছো ভাল নালাগে বলে ভাবিছা নেকি মোক তোক ভালকে জানো সঁচা কথাটো ক বেলেগ এজন পালি মোতকে মালদাৰ বেলেগ এটা পাই গৈছোঁ তোতকে মালদাৰ আৰু তোতকে বেছি কেয়াৰো কৰে তোৰ নিচিনা নহয় শুনিব গ'লে ফোনতে সোমাই নাথাকে আৰু ফাইনেল কথা তোতকে হাইটটোও বেছি চ' আজিৰ পৰা আমাৰ একো ৰিলেশ্যন নাই বুজিলি চালিনা ভাই ইমান বেয়াকে কৈ থৈ গ'ল আৰে ভাই বাকীখিনিতো নৰ্মেলে ক'ল কিন্তু মানুহে য'ত লেতেৰা বস্তুবোৰ পেলায় তাক আমি কওঁ গাৰ্বেজ আৰু হাইটৰ ক্ষেত্ৰত তাই তোক দি দিলে চেভেজ তই মজা লৈ ল পেৰেণ্টছৰ কাৰণেতো ছুচাইডো কৰিব নোৱাৰোঁ এতিয়া এটাই উপায় আছে মই ড্ৰাগছ কৰিম বলি আছো নেকি কিহৰ ড্ৰাগছ কৰ শুন ছুচাইড কৰিলে যেনেকুৱা জীৱনৰ পৰা পাই ছুটি ড্ৰাগছ কৰিলেও লাহে লাহে জীৱনৰ পৰা পাই মুক্তি বুজিলি মোৰ তাতেতো কোনো নিচাজাতীয় বস্তু নাই আৰু মই জানামতে তই কোনো ধৰণৰ নিচা নকৰ তই ড্ৰাগছ ক'ৰ পৰা পাবি তই এইটো টেনশ্যন ল'ব নালাগে ড্ৰাগছ মই লৈ আনিছো এইটো চা কি বস্তু এইটো অ'কে দেখাইছো ৰ কেনেকৈ লৈ এইটো ইয়াক কিবাকে হ'লেও ড্ৰাগছ লোৱাৰ পৰা ৰখাব লাগিব নহ'লে ইয়াৰ অৱস্থা চোন नाम क्या है तेरा? कमलेश। कहाँ का रहने वाला? भोपाल। यहाँ पे कैसे आया? भक्के। डुन 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 डुन। हैं ऐसे ढक्कन बंद किया फिर ऐसे करके बिंदास
आप भी लगा के देखिए मजा आ जाएगा কেনেকৈ ৰখাবি আপ কেনেকৈ কেনে হে দোস্ত আইডিয়া এই তুই চাকেন কি লয় হে ৰ তই ড্ৰাগছটো থচোন তই যে ব্ৰেকআপ হোৱাৰ কাৰণে লাইফটো বৰবাদ কৰিব ওলাইছ আমাৰ ডিম্পুদাই লাভ লাইফৰ ওপৰত কি কৈছিল মনত আছে না নাই কি লাইফত সেকেন্ড অপচন এটা ৰাখবা লাগে কি সেকেন্ড অপচন হয় ভালকে বুজাই নকৱা কিয়া মইনো কি কম এই ফেলেছা বুজি পাইছে কথাটো সেকেন্ড অপশন ৰাখক আপুনি প্ৰেম কৰিছে আজি খুব ভাল পায় গাৰ্লফ্ৰেণ্ডক ভাল পায় বয়ফ্ৰেণ্ডক ভাল পাই থাকক তাইকে বিয়া পাতিব হ'লেও এটা সেকেন্ড অপশন যে এইক যদি মই নোৱাৰো জীৱনত যিমানে হোক টেনচন বিন্দাস থাকা যদি তোমাৰ হাতত আছে সেকেন্ড অপশন বুজিলি আৰু এইটো ক্ষেত্ৰত তোৰ কাৰণে সেকেন্ড কি থাৰ্ড কি ফৰ্থ কি অপশন আছে তোৰ হাতত ডিম্পুদাও ঠিকেই কল তইও ঠিকেই কলি তেন্তে পূজা ট্ৰাই কৰো নেকি বে চা কেনেকা দানো ভাইটো ওলাইছে তাৰ এতিয়া पजलों हिंदी कोई पहेलिया और तू निस्ना प्रेमी बुरो कोई अगर ये ना मिली तो पटाऊंगी इसकी सहेलिया हैं जे तो किंतु इंसल्ट ना मार तो निजे सेकेंड ऑप्शन को কথা কলিছুন দে হ'ব দে নামৰু দে কিন্তু পুজক পটতে হয় কৰিব লাগব তো ইহৰ হয় মই এগলাখান নপৰু দে কিয়া তো আৰু বুজাছুন ইমান ভাল ফ্ৰেন্ড এখিনি হয় কৰবা নৰা বেটা ফাৰ্ষ্টতে কবি মই আছো পিছত ব্ৰিজখন বনোৱা লোহাই পিছত কবা মই নোৱাৰো কৰিব সহায় বা বেটা মোৰ দৰে ডাইলেক্ট মাৰবা ধৰলিছ নই তে এতিয়া হয় কৰবি না দে কৰিম দে ইয়াৰ পিছত আৰু কি কমলে লাগি গল নতুন এটাৰ পিছত এইটোৱে লাইফ এজনী গলে বেলেগ এজনী কানা কিন্তু লাইফটো বৰবাদ নকৰিবা দেই বন্ধুসকল আজিৰ কাৰণে হৈ গল আৰু বেলেগ কোনবা দিনা লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে টাটা বাই বাই ধন্যবাদ Hey guys, আপোনাৰ আৰু মোৰ ৰিলেচনৰ বিষয়ে এটা উৰা বাতৰি ওলাইছে বা বাতৰি ওলাইছে বাতৰিটো কি গম পাইনে নাই ও মা গো টুৰু লাভ বাকি মাস্তি মজাক হৈ থাকিব এটা মেইন ইম্পৰ্টেণ্ট কথা কৈ দিওঁ এটা যোনটো মই ড্ৰাগছ পাউডাৰ দেখাইছোঁ সেইটো কোনো নিচাজাতীয় বস্তু নহয় এইটো আপোনালোকৰ ডাৰ্মিকুল পাউডাৰ এই গৰমৰ দিনত যে পাউডাৰ লগায় ডাৰ্মিকুল এইটোৱে পাউডাৰ আৰু বাকি ফাৰ্ষ্ট টাইমৰ বাবে এছামিছত ভিডিঅ' বনালোঁ আৰু এবাৰ ভিডিঅ' বনাইছিলোঁ আপোনাৰ সেইটো মুণ্ডা ছিঙি যাব বাট এবাৰ মই নিজৰ কণ্টেণ্টত ভিডিঅ' বনালোঁ নিজৰ কণ্টেণ্ট দিছোঁ এছামিছত ভিডিঅ' বনাইছোঁ নিশ্চয় আপোনালোকক ভাল লাগিছে যদি ভাল লাগিছে কি কৰিব লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ বেলেগক শ্বেয়াৰ কৰক ভিডিঅ'টো আৰু চেনেলক যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন বজাওক বাকি বেলেগ ভিডিঅ'ত আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত তেতিয়ালৈকে বাই বাই